নমস্কাৰ বন্ধুসকল, আজি আমাৰ মানে হোষ্টেলত কি হৈছে, নতুন ৰান্ধনি হৈছে। আচলতে আজি কি হৈছে, এটা মানে বৰ হেৰি দিন পৰি গ'ল, বেয়া দিন পৰি গ'ল। ৰান্ধনিজনীও মানে পথাৰ মানে এতিয়া আঘোণমহীয়াটো, আঘোণৰ পথাৰ ধান দাব লাগে, ছুটি ল'লে মানে ছুটি লৈ পেলাই ঘৰলৈ গুচি গ'ল। এতিয়া ভাত বনাবলৈ মন নাই, নেখালেও নহয়, খাব লাগিবই। আজি সেইকাৰণে আমাৰ মানে হোষ্টেলৰ ৰান্ধনিকে লগাই দিয়া আছে। এইফালে আছে আমাৰ এইয়া ৰান্ধনি, এটা পূৰা শাক কটাত ব্যস্ত হৈ আছে। এইফালে এইগৰাকী একদম তলমূৰ ওপৰে এনেকৈ শাক কাটি পূৰা ব্যস্ত। আচলতে কি এইটো এটা এই কৈছোঁ যে আমাৰ কি হয়, কৈ আছোঁ, ছোৱালীবোৰ আমাৰ কি হয় মানে যিমান শিক্ষিত হ'লেও, যিমান পঢ়িলেও আচলতে চাকৰি পালেও অকস্মাত মানে কি হয়, ভাতটো বনাবলগীয়া হৈ যায়। মানে লেবাৰ থাকিলেও মানে লগোৱা থাকিলেও, আমাৰ এইফালে ৰান্ধনি আছে একদম পূৰা ব্যস্ত দেই ৰান্ধনি। খালি ভাতটো কেনেকুৱা হয় সেইটোহে সন্দেহ আছে। খাব পৰা হয়গৈ নে নহয়গৈ ভাতটো এতিয়া। এইফালে পূৰা জুই দি আছে। কি বনাবা আজি কৈ দিয়া অলপ। এয়া বন্ধাকবি, এয়া আলু, আৰু ইয়াৰ তলত ফুলকবি সোমাই আছে, আৰু ভাজিৰ কাৰণে বেলেগ আহিব, আৰু বেলেগ আহিব। এয়া আমাৰ একদম ছেকেণ্ড ৰান্ধনি, মেইন ৰান্ধনিজনী ক'লৈ গ'ল জানো। মেইন ৰান্ধনি আচলতে এইটো এটা হোষ্টেলৰ মানে হেৰি থাকিব, স্মৃতি হৈ ৰ'ব। সেইটো কাৰণে ভিডিঅ'টো বনাই দিলোঁ। আমাৰ ছোৱালীবিলাকে আচলতে কি সেই পঢ়াৰ লগতে এই আমাৰ এগৰাকী আহিছে ৰান্ধনি কৰিবলৈ। মানে কি হয়, পঢ়াৰ লগতে এইবিলাক মানে ৰান্ধনি কৰা শিক্ষাটো আচলতে মানে এইটো কি ক'ব আমি, বনোৱা মেলা পাক পানী যিটো বুলি কওঁ আমি, পাক পানী কৰা শিক্ষাটো লাগে। মানে অকস্মাত আমাৰ ছোৱালীবোৰ কি হয়, ৰন্ধা যিটো শিক্ষা, ৰান্ধন বাঢ়নৰ শিক্ষাত লাগে। সেয়েহে আজি ভিডিঅ'টো বনাই দিলোঁ। এতিয়াবা আচলতে এইটো ট্ৰেইনিং হৈছে, এইটো ট্ৰেইনিং পিৰিয়ড বুলি ক'ব লাগিব। নাই, সিহঁতিতো সোৱাদ ব্যস্ত খাই। এতিয়া ভাতটো কেনেকৈ হয় সেইটোৱে আচল কথা। যে ভাতটো লাষ্টত দেখুৱামগৈ আমি, আৰু ভাতটো কেনেকুৱা হয়, দেখামগৈ। এইফালে একদম পূৰা শাক কটাত ব্যস্ত হৈ আছে, শাক কুটি আছে। এই ভাতটো পানী বেছি হৈছে নি, পানী বেছি হৈছে নেকি, পানী বেছি হৈছে নে কমি হৈছে নে ঠিকানা নাই। মানে গধূলিলৈ ৰান্ধনি আহিব। আচলতে দিনত ধান দাবলৈ গুচি গ'ল, আমাৰ ৰান্ধনিজনী গধূলিলৈ আহিব। আৰু গধূলিৰ কাৰণে বনাব নালাগে, আজি অকস্মাতে বনাবলগীয়া হ'ল। মানে সেইটো কাৰণে হোষ্টেলৰ ৰান্ধনি নাই, সেইকাৰণে আমাৰ ছোৱালীবোৰে বনাবলগীয়া হ'ল। কেনেকুৱা হয় আপোনালোকে চাই থাকিব, লাষ্টত আপোনাৰ ভাতটো কেনেকুৱা হয় দেখুৱাই দিয়া হ'ব।